মোবাইলত গেলেইটো পিটপিটাই চাই ঘূৰি ফুৰোঁতে দেখিলোঁ নহয় আমাৰ ফুৰিব যোৱা এই জেগাকণ চিনি পাইছে নাই আপোনালোকে? এয়া আহোমৰ দ্বিতীয় ৰাজধানী দেই হাবুং। মই ইয়ালৈ যোৱা প্ৰায় 1 বছৰে হ'ল, কিন্তু ভিডিঅ'টোহে আপোনালোকক দেখুওৱা নাছিলোঁ। আজি ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰে কৰি দিওঁ, আপোনালোকেও চাওক। আৰু ইয়াতে গৈ মই কাক লগ পালোঁ গম পালে? এইয়া প্ৰস্তুতি বৰাষাৰ মা দেউতা খুৰা খুৰী, আৰু ইমান ভাল লাগিলে লগ পাই। আৰু মই ইয়াত গৈছিলোঁ, কিমান যে ভাল লাগিল গৈ আপোনালোকক ক'ব নোৱাৰোঁ। আপোনালোক গৈছে নাই বাৰু কমেণ্ট কৰি জনাব হা। আপোনালোক যদি নাই যোৱা যাব, বহুতেই ভাল জেগা। ইয়াত একদম এইজনী মই দেখিছেনে কি কৰি আছোঁ। এইখিনিতে পাহৰিছিলোঁ, ইয়াৰ ফুল ভিডিঅ' চাবলৈ আপোনালোকে মোৰ ইউটিউব চেনেলত যাব লাগিব দেই। ইয়াত আকৌ বিয়াও পতা হয় দেই, কাৰোবাৰ যদি বিয়া পাতিব মন আছে ইয়াত আহোমৰ ষ্টাইলত, আপোনালোকে ইয়ালৈ গুচি যাব, আপোনালোকৰ বিয়া এখন আহোমৰ নিয়মেৰে হৈ যাব। মোকো মাতিব, কিন্তু আকৌ অকলে অকলে বিয়াখন নাখাব দেই। আৰু এইটো মেইন, ইয়াত মানে কুকুৰা মানে হাঁহ যি নিয়ে আপোনালোকে সেইবিলাক আগবঢ়াই দিয়া হয়। আৰু এই তাত দেখিলে সেইটোত বিয়া পতা হয়। আৰু চাৰিওফালে দেখিছেনে ইমান ধুনীয়া পৰিৱেশ, মোক যে বিৰাটেই ভাল লাগিলে। আপোনালোকো যাব এবাৰ, গৈ চাব, অনুভৱবিলাক ক'ব। হাবুঙত যে প্ৰতিদিনে মানুহ হয় দেই, বহুত মানুহ হয়, কিন্তু আমি যোৱা দিনাখন ইমানেই বৰষুণ ৰামফা বৰষুণ। মানে মই এই খটখটি টাইলছবিলাকত পিছল খাই পৰিবলৈকে লৈছিলোঁ নহয়, গম পাইনে? মানে ইয়াত আৰু বৰষুণ বতৰত অলপ কম মানুহ হ'লেও কিন্তু বহুত মানুহ আছে। ইয়াত কিন্তু এটা ডাঙৰ ভয় লগা পুখুৰীও আছে। আৰু মই ঘৰলৈ উভতি যাওঁতে গোগামুখৰ হনুমান মন্দিৰত সোমাই গ'লোঁ, সেৱা এটা কৰি গ'লোঁ, জয় বজৰংগ বুলি। বাই বাই।